কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে সকলোৱে মোৰো ভালেই বাৰু আৰু সকলোলৈকে সুপ্ৰভাত জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে গা পা ধুই আজৰি হ'লো এতিয়া জলপান বনাব লাগে বহুত গৰম হৈছে আজি ৰাতিপুৱা ৰ'দটো টেংটেংকৈ ওলালে আজি অকমান উঠা দেৰিয়ে হৈ গ'ল কাৰণ মাহী আৰু মাহী ছোৱালীজনী আছেহি তিনচুকীয়াৰ পৰা কাৰণ ফুৰিবলৈ বুলি আহিছিলে তেওঁলোকৰ সদিয়াৰে হয় তিনচুকীয়াত মহাৰ চাকৰি সূত্ৰে থাকে আৰু তেওঁলোকে ফুৰিব আহিছিলে ৰাতি সেইকাৰণে দেৰি হ'ল খোৱা উঠাও দেৰি হ'ল সেইকাৰণে তেওঁলোকক আজি মানে এটা ৰেচিপি বনাই খুৱাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ ৰেচিপিটো হ'ল ভেদাইলতা আৰু মাছৰ জোল মানুহজনক মানে মামাৰ ল'ৰাটোৱে ৰাতি জাল পাতি থৈছিলে মাছ কেইটামান পাইছিলে মানুহজনৰ হাতত দি পঠাইছিলে মই মানুহজনক ক'লোঁ ভেদাইলতা লৈ আহিবা কাৰণ মাহীহঁতেতো সেইবিলাক খাবলৈ নাপায় টাউনত থাকে মই তেওঁলোকক বনাই খুৱাম আৰু আজি আনিলে আহি পালেহি ভাবিলোঁ আপোনালোককো দেখাওঁ কাৰণ ভেদাইলতা খাব লাগে পেটৰ কাৰণে বহুত ভাল হজম শক্তি বঢ়ায় ভেদাইলতাৰ উপকাৰিতা সকলোৱে জানিও কিছুমানে খাব নিবিচাৰে কাৰণ ভেদাইলতাৰ পৰা এটা বেয়া গোন্ধ আহি থাকে সেই গোন্ধটোৰ কাৰণে মানুহে ভাবে কি বহুত বেয়া গোন্ধ ইয়াক খাব নোৱাৰি কিন্তু তেনেকুৱা একদম নহয় ময়ো প্ৰথমে ভাবিছিলোঁ যে এনেকুৱা চব্জি এনেকুৱা পাতবিলাক ইমান বেয়া গোন্ধাই খাব পাৰি নেকি কিন্তু ঘৰটো বনালেও মই কওঁ মানে এনেকুৱা পাতবিলাক এইবোৰ চব্জি নাখাওঁ দেই আগতীয়াকৈ কৈ দিওঁ কাৰণ বেয়া গোন্ধাই বুলি আৰু কিন্তু এতিয়া নহয় মই যেতিয়া বনাই খালোঁ তেতিয়া গম পালোঁ যে বহুত সোৱাদ খাবলৈ আৰু সেইকাৰণে কৈছোঁ আপোনালোকেও সকলোৱে বনাই খাই চাব আৰু এনেও খাবই লাগে ভাল পেটৰ কাৰণে ভাল সকলোৱে বনোৱা পদ্ধতি বেলেগ হ'ব পাৰে মোৰো বেলেগ মোৰ ধৰণে মই কেনেধৰণে বনাওঁ আপোনালোকে চাই থাকক ভেদাইলতাৰ এইখিনি পাতখিনি হয় মই কৈছিলোঁ যে মানুহজনে আনিছিলে বুলি ইয়াৰ পৰা মই পাতখিনি কোমলীয়া পাতখিনি ছিঙি ল'ম আৰু বেছি বুঢ়া পাতখিনি খাব নোৱাৰি এতিয়া এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ এখিলাকৈ বাছি লৈছোঁ কাৰণ পাতৰ পাছফালেদি কিবা লাগি থাকিবও পাৰে বুলি আৰু এয়া বস্তুখিনি চাওক লচুন পিঁয়াজ আৰু লচুন আদা লৈছোঁ জলকীয়া লৈছোঁ কেইটামান আপোনালোকে নল'বও পাৰে আৰু জিৰা কেইটামান লৈছোঁ এতিয়া মই ইয়াতে ভেদাইলতা পাতখিনিৰ লগতে একেলগে চব দি দিম পেষ্ট বনাই ল'ম আপোনালোকে পটাটো পিচিব পাৰে মই ইয়াতে ল'লোঁ সহজ হ'ব বুলি লচুন কেইফুট দি দিছোঁ লচুনটো আপোনালোকে কম পৰিমাণেও ল'ব পাৰে মই বেছিয়ে দিছোঁ অকণমান কাৰণ ভেদাইলতাৰ গোন্ধটো তেতিয়া লচুনৰ গোন্ধই কাটি দিব এয়া আদা দিছোঁ জলকীয়া আপোনালোকে কিমান জ্বলা খায় তাৰ অনুযায়ী দিব আৰু পিঁয়াজটো অপশ্যনেল হয় পিঁয়াজটো আপোনালোকে নিদিবও পাৰে কিন্তু মই দি দিছোঁ লচুন দিলেও হৈ যায় মই পিঁয়াজটো দি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ দি কেনে মিহিকৈ পেষ্ট বনাই ল'ম তাৰপিছত পেষ্ট বনাই কিনে আপোনালোকক কেনেকৈ বনাই আছোঁ বলক দেখাম এতিয়া মই মাছৰ কথা কৈছিলোঁ যে এইখিনি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ সৰু মাছ হয় আৰু এইখিনি ভেদাইলতাৰ পেষ্টখিনি এতিয়া এইখিনি ধুনীয়াকৈ মিহি হৈ গ'ল আৰু এইখিনি দি কেনেকৈ বনাই আছোঁ বলক আপোনালোকে চাওক কেৰাহী পাতি তেল গৰম কৰি থোৱা আছিলে মই জিৰাকেইটা দি দিলোঁ এতিয়া ইয়াত মই বইল আলু দিম বুলি ভাবিছিলোঁ কিন্তু মই পাহৰি গ'লোঁ বইল কৰি ল'বলৈ সেইকাৰণে মই এতিয়া মিহিকৈ আলু কাটি এনেকৈ ফ্ৰাই কৰি ল'ম অকণমান আগতীয়াকৈ আলুকেইডোখৰ নিমখ হালধি দিব লাগিব এতিয়া মই নিমখ হালধি দিয়া নেদেখালোঁ ইয়াত এতিয়া মই ভেদাইলতাৰ পেষ্টখিনি দি দিছোঁ এয়া পেষ্টখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ লৰাই দিছোঁ আপোনালোকে ধুনীয়াকৈ লৰাই অকণমান সময় এতিয়া মই ভাজ খাই ল'ব দিম আপোনালোকেও এনেকৈ বনাই খাই চাবচোন বহুত ভাল লাগে খাই সোৱাদ হয় আপোনালোকে বেলেগ বেলেগ ধৰণেও মানুহৰ বনোৱাৰ পদ্ধতি বেলেগ বেলেগ থাকে কিন্তু মোৰ পদ্ধতিটো মই এনেকুৱাই বনাইছোঁ আৰু এতিয়া মই ইয়াত পানী দি দিম পানীটো আপোনালোকৰ জোখৰ মতে দিব মই আমাৰ ঘৰত অলপ মানুহ বেছিয়ে আছে কাৰণে মই অকণমান পানী বেছিয়ে দি দিলোঁ এতিয়া মই মাছকেইটা দি দিছোঁ মাছকেইটা ধুনীয়াকৈ দি কেনে মই ঢাকনি মাৰি অকণমান উতলিবলৈ দিম উতল অহাৰ পাছতে নমাই কেনে আপোনালোকে গৰমে গৰমে খাই চাবচোন খাই কেনে কেনেকুৱা এনেদৰে বনাই খাই চাব আৰু খাই কেনে কেনেকুৱা লাগে কমেণ্ট কৰিবচোন মোক কমেণ্ট বক্সত জনাব দেই এতিয়া জলপান খাই আজৰি হ'লোঁ 1টা বাজিলে দিনৰ আৰু খাওঁতে দেৰিয়ে হৈ গ'ল বনাওঁতে মেলোঁতে তাৰপিছতে মাহীহঁতে তেওঁলোকৰ পৰিয়ালৰ ঘৰত ফুৰিবলৈ গৈছে আৰু আমিও বোলো ফুৰিবলৈ যাওঁ অকণমান গাঁৱৰ ফালে আপোনালোকক গাঁৱৰ পৰিৱেশটো অকণমান দেখাব পাৰিম সেইকাৰণে অকণমান ওলাই গৈছোঁ আৰু
গাঁৱতে বিয়া হৈছে বাই এজনী, মানে মানুহজনৰ বাই। তেওঁলোকৰ ঘৰটো ভাবিলোঁ এপাক সোমাই আহিম, বলক চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি গৈ আছোঁ আৰু এতিয়া গাঁৱৰ মাজত পোৱাগৈ নাই আৰু চাওক আপোনালোকে। এয়া চাওক ইমান ধুনীয়াকৈ মানুহে কঠীয়া ৰুই থৈছে আৰু একদম পথাৰ পূৰা সেউজীয়া হৈ আছে। কিমান ভাল লাগে ন দেখিবলৈ। গাঁৱৰ পৰিৱেশটোৱে বেলেগ আৰু যিসকলে টাউনত আছে তেওঁলোকে গাঁৱৰ মূলটো কি বুজি পাব কোৱা নিচিনা। মানে গছ গছনি ভৰা সেউজীয়া পথাৰ, এইটো সময়ত আৰু কেইদিনমান পিছতে সোণালী পথাৰ হ'ব, ধানেৰে উপচি পৰিব। গাঁৱৰ পথাৰবিলাক কিমান ভাল লাগে ন, গাঁৱৰ পৰিৱেশবিলাক। মানুহবোৰে কিমান কষ্ট কৰিছে আৰু ধান চান ৰুই থৈছে, খেতি কৰি থৈছে। কষ্ট কৰে, কিন্তু কষ্ট কৰি যেতিয়া ধান, এবাৰতো খেতি ভালেই হৈছে কাৰণ বৰষুণ পূৰা পালে, ধান ভালেই হ'ব চাগে। তাৰপাছত খেতি কৰি কষ্ট কৰিলে কি হ'ব, এয়া কষ্ট কৰি মেলি খেতি কৰে, কিন্তু পাছত যেতিয়া পায় ইমান আনন্দৰ দিন, যেতিয়া ধানখিনি ঘৰলৈ নিয়ে কাটি মেলি, ভঁৰালত ধানেৰে উপচি থাকে। এয়া মই বাইদেউহঁতৰ ঘৰলৈ বুলি সোমালোঁ আৰু গাঁৱৰ ফালে ফুৰিবলৈ গৈছিলোঁ বাৰু। তেতিয়া সোমাওঁতে বাইদেৱে চাউল চফা কৰি আছিলে। মই ভাবিলোঁ দিয়ক মই কৰি দিওঁ, বাইদেউ প্ৰেগনেণ্ট আছে, সেইকাৰণে ময়ে ক'লোঁ আৰু অকণমান দিয়ক সহায় কৰি দিওঁ বুলি। তাৰপিছত মই চাউল চফা কৰি আছোঁ। ইমান পাকৈত নহয় বাৰু চাউল চফা কৰাত, কিন্তু তথাপিও আৰু যিমানখিনি পাৰোঁ কৰি দিলোঁ আৰু, কাৰণ চাউল পৰিছে কিনাৰত, তথাপিও আৰু কৰি দিছোঁ আৰু। যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকেও ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চালে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰোঁ। অন্য এটা ভিডিঅ' আপোনালোকক লগ পাওঁ নিশ্চয় আশা থাকিল। বাই বাই।